হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? বৰষা কিটচেন এণ্ড লাইফলৈ আপোনালোকক স্বাগতম দেই। আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া কচুৰ নল বুলি কয়, আপোনালোকে চিনি পাইছেনে? এইটো খাবলৈ খুবেই বেছি ভাল লাগে। আমি ইয়াক টেঙা বনাম আজি আমৰ সৈতে। চাই থাকক আপোনালোকে কেনেকৈ বনাওঁ। ৰেচিপিটো শেষলৈকে চাই থাকক। প্ৰথমতে আপোনালোকে ওলকচুৰ নলখিনি ভালকৈ ধুই অলপ ৰ'দত শুকুৱাই ল'ব, যাতে খাবলৈ নধৰে গলত আৰু সেইবাবে। এতিয়া ধুনীয়াকৈ এনেকৈ সৰু সৰুকৈ কাটি ল'ব। কেনেকৈ কাটিছে আপোনালোকেতো দেখিছেই চাগে। এনেকৈ ধুনীয়াকৈ চাফা কৰি ল'ব। তাৰপিছত ধুনীয়াকৈ কেৰাহীটো বহাই ল'লোঁ, লৈ অলপ জ্বলা দি দিলোঁ। তাৰপিছত আমাৰ যিখিনি ওলকচুৰ নল আছিলে ন, সেইখিনি দি দিলোঁ। এইখিনি অলপ সময় ফ্ৰাই হ'ব দিম। এইখিনি অলপ সময় ভাজি লওঁ। ভাজি লোৱাৰ পিছত যেতিয়া অলপ ভজা যাব ন, তেতিয়া আমি ইয়াতে কাটি লৈ অলপ টেঙা দি দিম। আপোনালোকে যিকোনো টেঙা দিব পাৰে, বিলাহীও দিব পাৰে, তেতেলী বা যি দিব মন দিব পাৰিব আপোনালোকে। মই ইয়াতে একেলগত ভাজি থকাৰ সময়তে হালধি আৰু নিমখখিনি সোৱাদ অনুযায়ী দি দিলোঁ। এইখিনি একেলগত অলপ সময় ভাজি ল'ম, যাতে কচুৰ নলখিনি অলপ ভালকৈ ভজা যায়। এয়া মই টেঙাৰ বাবে কেঁচা আম এটা ল'লোঁ। যিহেতু আমৰ ছিজন হয়, সেইবাবে মই আমেই দিম। আপোনালোকৰ যি টেঙা দিব মন দিব পাৰিব। এই আমখিনি সৰু সৰুকৈ কাটি ল'লোঁ, লৈ কিনে ইয়াতে দি দিম। আৰু আমখিনি আৰু কচুৰ নলখিনি একেলগত ভাজি থাকিম। যেতিয়া এইখিনি গলি নাযায় তেতিয়ালৈকে আম আৰু কচুৰ নলখিনি দুয়োটা একেলগত গলি কিনে নোহোৱা হৈ যাব লাগিব, তেতিয়াহে এইটো খাব পৰা হ'ব। আৰু এইটো আপোনালোকে গৰমে গৰমে তেনেকৈ নাখাব, কিছুমানক গলত ধৰে এইটো। তো এবাৰ বনোৱাৰ আগত আপোনালোকে ইয়াক চাই ল'ব ভালকৈ ৰেচিপিটো। এয়া প্ৰায় ভাজি ল'লোঁ আৰু এতিয়া এইখিনি অলপ পানী দি সিজিবৰ কাৰণে দিম, যাতে এইখিনি সিজি যায়। আপোনালোকে অলপ পানী দি দিব। ইয়াতে বেলেগ বস্তু ইউজ কৰা নাযায়, যেনেকুৱা পিঁয়াজ হওক, আদা নহৰু হওক, সেইবোৰ নিদিওঁ ইয়াতে। এয়া পানীখিনি প্ৰায় নোহোৱা হৈ গ'ল আৰু এইখিনিও সিজিব লৈছেই প্ৰায়। এতিয়া আমাৰ কচুৰ থোৰ প্ৰায় ৰেডি হৈ গ'ল। এয়া খাবৰ বাবে খুব বেছি ভাল লাগিছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।